নমস্কাৰ, মই ধুনু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মনৰ অনুভৱ। ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ, জীৱনত এনে কিছু প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও নাথাকে, এনে কিছু ভুল থাকে যাৰ শুধৰণি কেতিয়াও নহয়, আৰু এনে কিছু যন্ত্ৰণা থাকে যিবোৰ কাকোৱে কোৱা নহয়। জীৱনত কোনো দুখেই হেনো চিৰস্থায়ী নহয়। 10 বছৰ আগতে মৃত্যু হোৱা কোনো আত্মীয়ৰ বৰ্তমানত যিসকল লোকে হিয়া ঢাকৰি কান্দিছিল, সেই ব্যক্তিজনক আজি হয়তো পৰিয়ালৰ কোনেও মনত ৰখা নাই। যদিও মনত ৰাখিছে, সেয়াও ফাগুনৰ পজোৱা বতাহজাকৰ দৰে, যি বছৰৰ কোনোবা এটা সময়তহে আহে। হাজাৰটা ধুমুহা নাহক কিয়, যিমানেই বুকু ভঙা বেদনা নাথাকক কিয়, এই বেদনা ক্ষণস্থায়ী। মেঘ আঁতৰি গ'লে পুনৰ ঘূৰি আহিব ৰ'দ নস্তানা দিনৰ উজ্জ্বলতা। দুখ সময়ে আৱৰি ধৰা অন্ধকাৰবোৰেও কেতিয়াবা আমাৰ জীৱনত উজ্জ্বলময় মুহূৰ্তৰ দুৱাৰখন খুলি দিয়েহি। জীৱন বৰ ৰহস্যময়ী। বিদ্যালয়ত পঢ়ি থকা সময়ত আমাৰ ক্লাছৰ দুটা শাখাত প্ৰায় 100জন ছাত্ৰ ছাত্ৰী আছিল। তেওঁলোকৰ বেছিভাগেই আছিল অসম্ভৱ আত্মবিশ্বাসী আৰু মেধাৱী ছাত্ৰ ছাত্ৰী। কিন্তু আজি 4টা বছৰ পিছত সেই ছবিখন সম্পূৰ্ণ সলনি হৈ গৈছে। জীৱন পৰিক্ৰমাত সকলোৱে একেলগে আগবাঢ়িব পৰা নাই। কোনজন যদি ডাক্তৰ, কোনজন ইঞ্জিনিয়াৰ, কোনোৱে স্নাতক পঢ়ি আছে আৰু কোনোৱে চাকৰি নতুবা ঘৰৰ দায়িত্ব ল'বলৈ উপাৰ্জনৰ কোনো পথ বিচাৰি লৈছে। এয়াই আমাৰ জীৱন পৰিক্ৰমাৰ কিছু অধ্যায়। সুখ অথবা দুখৰ কোনো ধৰা বন্ধা সংজ্ঞা নাই। বেছিভাগ মানুহৰ জীৱনৰ ভিতৰলৈ সোমাই গ'লে দেখা পোৱা যায় যন্ত্ৰণাৰ কুটিল আগবাগবোৰ, অথচ সেই যন্ত্ৰণাৰ ৰংবোৰেই আঁকি পেলাই জীৱনত এখন সুন্দৰ ছবি। প্ৰতিজন ব্যক্তিৰ জীৱনৰ একোটি গল্প আছে, হয়তো অকথিত এটা গল্প। গল্পটো হয় আনন্দৰ অথবা বিষাদৰ। অতীতলৈ উভতি গৈ এতিয়া আৰু গল্পটোৰ আৰম্ভণিটো সলনি কৰা সম্ভৱ নহয়। কিন্তু কিছুমান মানুহে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে বিষাদৰ সকলো সেমেকাই থোৱা গল্পটোৰ অন্তিম অংশটো সজাই তোলে সম্ভাৱনাৰ ৰং আৰু তুলিকাৰে। সেই বাটেৰে ময়ো এজন আছিলোঁ বাটৰুৱা। জীৱন যন্ত্ৰণা আৰু জীৱনৰ সম্ভাৱনা দুয়ো জীৱনৰ এক অজন্ম বান্ধৱ। জীৱনৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিও ব্যৰ্থতাৰ তিক্ততা পোৱা মানুহো আছে এই পৃথিৱীত। জীৱনটোক নতুনকৈ আৱিষ্কাৰ কৰাৰ বাবে কেতিয়াবা পৰাজিত হোৱাৰ প্ৰয়োজন আছে। সহজতে বিজয়ী হোৱা যুদ্ধৰ আনন্দও খন্তেকীয়া। বাধা যিমানেই বিশাল হয়, বিজয়ৰ আনন্দ সিমানেই স্থায়ী হয়। জীৱন মানে নিৰন্তৰ এক গতিময়তা। পদে পদে বাধা বিঘিনি প্ৰতিকূলতা আদি সকলো অতিক্ৰম কৰি শৰীৰত সৃষ্টি হোৱা ৰক্তাক্ত ক্ষত বিক্ষত ঘাঁবোৰৰ পৰা ওলোৱা তেজৰ চেকুৰাবোৰ মুচি আঁতৰাই প্ৰবল আত্মবিশ্বাসেৰে পুনৰ সংগ্ৰামত জঁপিয়াই পৰাই যি বাসনা, এয়াইতো জীৱন। শেষত কওঁ, যদি আপুনি জীৱন সংগ্ৰামৰ যুদ্ধখনত ভাগৰি পৰিছে, তেন্তে অলপ সময় জিৰাই লওক। কিন্তু কেতিয়াও থমকি নৰ'ব, আগুৱাই যাওক। অনিচ্ছাকৃত সত্ত্বেও দুখোজ আগুৱাই 10 খোজ পিছুৱাই আহিবলগীয়া হ'ব পাৰে, তথাপিও আশা এৰি নিদিব। আশাইতো জীৱনৰ জীয়াই থকাৰ সাহস